82 সংখ্যক খগেন মহন্তৰ জন্মদিনত আজি আপোনালোকৰ বাবে লৈ আহিছো আমি এক বিশেষ অভিমত গমেই পাইছে মই জিজ্ঞাসা কাশ্যপ মই তোমাৰ কাষলৈ আহিছো জিজ্ঞাসাৰ ঘৰ পাটাছাৰ কুছিত তুমি কিহত পঢ়ি আছা মই ক্লাছ 7 ক্লাছ 7 কোন স্কুলত পাটাছাৰ কুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় এই ৰাস্তাৰ কাষতে যে আছে স্কুলখন হয় হয় তুমি ইয়াত আগতে অংশগ্ৰহণ কৰিছিলা নে এবাৰ প্ৰথম আছিল অংশগ্ৰহণ কৰিছো দ্বিতীয়বাৰৰ বাবে আচ্ছা এবাৰ তুমি সেকেন্ড হলা হয় হয় আজি কি গাবা মই আজি দেহা কলা হলে এই গীতটো গাম গোৱা কোলা
জিজ্ঞাসাক ময়ো ধন্যবাদ জনাইছোঁ জিজ্ঞাসাৰ ঘৰত কোন কোন আছে মা দেউতা ভাইটি আইতা ভাইটি কিহত পঢ়ি আছে ভাইটি ক্লাছ 1 ক্লাছ 1ত হয় তোমাৰ সংগীতৰ গুৰু আছেনে কোনোবা আছে মাৰ দেউতা মা আৰু দেউতা হয়। দুইজনে গীত গায় হয় বঢ়িয়া তোমাৰ গুৰু ঘৰতে আছে জিজ্ঞাসা তোমাৰ ভৱিষ্যত ভাল হওক